Arkoi ni pai kri hini arni Karbi Anglong District Congress Committee atumpen parti repi pon si di furung spi along kido Congress asai hem along Congress klembang pubang pi amai pangnipon bangsu amai along Prexam Hawar Pen BJP Lapen kaprek parti along klembang pubang pi atum methang arpu GOC Congress along Chipagdun bangsu amai along alhiman pen beneng stong dun All Indian National Congress Committee in Charge Assam Haripad Rawat Lapen Karbi Anglong District Congress Committee amai pu mati Minister Abarim Horsing Inti Penching Lok kaprek man peng kedu atum anstame stong dun Rukmini Rongtipi Asabo Ari Elizabeth Asil Tadhana itu Mensing Wongthar Rupamuti Mungki Nilma Ikiti Renu Toranti Dina Peti Priti Akiti Ompu Kopi Cetong ni lebih Next, our Borjan, Mono Congress Committee, Bhalabhara, join to Hudugote, Tobita, welcome to you, follow, online of Hudugote, Harman Chetri, Srimati Krishna Maya Chetri, Sri Anand Sengar, Sri Kolam Kolam, Sri Jitan Thancho, Sri Apong Ao, Sri Ghonito Suni, and Sri Haritha Trophy. Akjon eloke aji bibhinno dolor ba kisuman trash eloke prothombar karone amar kongres join korise ধন্যবাদ আপনার সকলকে আজি এই সভাত আপনাদের কংগ্রেস যোগদান করার বাবে থ্যাংক ইউ সো মাচ Something from the General Secretary to District Unity of Mahila Morcha. Something from the Next, मैं अनाउंस करना चाहता हूँ डिफू वार्ड नंबर 2 कमिटी गई पेलाय तार कमिटी बनाब लागिब আজি আমাৰ ভাগ্যবান যিসকল আমাৰ নতুন দলৰ পৰা আহিছে আপোনালোক তেনেকুৱা মিটিং মাতক
তেওঁলোকক আপোনালোকে এডজাষ্ট কৰিব লাগিব। নতুন হওক পুৰণি হওক, আমাক কাম লাগে, আমাক কাম কৰা মানুহ লাগিব। আমি এক্টিভটো আমি চাব লাগিব। যদি আমাৰ তেখেতে কৰে দেখোন পদাধিকাৰ লাভ লৈছে, যদি কাম নকৰে কি হ'ব? সেইটো হ'ব নালাগে। দায়িত্ব ল'লে দায়িত্ব পালন কৰিব লাগিব। যোনে যি নহওক, ঠিক তেনেকুৱা ব্লক কংগ্ৰেছ মই আকৌ অনুৰোধ কৰিছোঁ, আছে হয় তেখেত কোৱাটো সঁচা। মই অসমীয়াৰে কৈ আছে, তেখেত হিন্দীৰে কৈ আছে, প্ৰায় একেই যে প্ৰেচিডেণ্ট বুলি কৈ যদি মোৰ যদি কণ্টেক্টে নকৰে তেতিয়াহ'লে কিহৰ প্ৰেচিডেণ্ট? মোৰ লগত কণ্টেক্ট কৰিব লাগিব। আমাৰ দলৰ কামটো কৰিব লাগিব, দলৰ হৈ কাম কৰি যাব লাগিব। সেইকাৰণে মই আকৌ অনুৰোধ কৰিছোঁ যাতে এইটো হ'ব নালাগে। দায়িত্ব দিছে, দায়িত্বটো পালন কৰিব লাগিব। আৰু এতিয়া চাওক, আজি আগতে কংগ্ৰেছে শাসন কৰিছিল। কংগ্ৰেছে শাসন কৰোঁতে ৰাইজে বহুত সুবিধা পাইছিলে। সেই সময়ত টকা ইয়াত বেছি ফ্ল' আহিছিলে। ইয়াত মই CMO আছিলোঁ 2002 চনত, আকৌ মই মন্ত্ৰীও হ'লোঁ। মই জানো যে সেই সময়ত 100 টকাৰ পৰা 70 টকা কাবিলত দিয়া হৈছিলে মোৰ মন্ত্ৰী কালৰ সময়ছোৱাত। 30 টকাহে আপোনাৰ প্ৰতি পইচা কৰিছিলোঁ। গতিকে চাওক, সেই সময়ত আপুনি চিন্তা কৰক, আমি সময়ত শান্তিত আছিলোঁ, কোনো নাই। আৰু এতিয়া কিমান অশান্তি আমাৰ ভিতৰত। গতিকে সেই অশান্তি আমি দূৰ কৰাব লাগিব। আমি আকৌ আগৰ আমি শান্তি আনিব লাগিব। সেইকাৰণে আপোনালোকে চেক্ৰিফাইচ কৰক বন্ধুসকল। গতিকে মই এইখিনি আপোনালোকক অনুৰোধ কৰিছোঁ আৰু বেছি দীঘলীয়া কৰিব নোখোজোঁ। আৰু এটা কথা মোৰ মনত পৰিছে যে আমি ফেব্ৰুৱাৰী মাহৰ পৰা প্ৰত্যেক MSC সমষ্টি আপোনালোকে এটা মিটিং পাতিব লাগিব। তাত মই যাম, তাত মই অলপ তদাৰক কৰিছোঁ। আমি জিকিব লাগিব নহয়। এতিয়া বিজেপি বেয়া বেয়া বস্তু নহ'ব, আমিতো ভাল কাম কৰিব লাগিব, আমি দেখুৱাব লাগিব, আমি ৰাইজক ভাল চাই কৰি পেলাই দেখুৱাব লাগিব। এতিয়া ধৰক, এতিয়া আমাৰ সেইদিনাখন দিল্লীত RSS সকলে কৈছে SC গো বেক। চাওক কথাটো, আমিতো SC প্ৰায় এনেকৈ আছোঁ। তেনেকে গো বেক তাৰমানে কি বুজায়? আমি কি ভাৰতীয় নহয় নেকি? আমি ভাৰতীয় হয়। গতিকে এইবিলাক আমি কওঁ, ৰাইজক বুজাব লাগিব। মোহন ভাগৱত আমাৰ SC চিফ হয়। বিহাৰ এতিয়া ইলেকশ্যনত কিতা কৰিছিলেই হ'ল যে 2021-22 চনৰ পৰা বোলে আৰক্ষণ উঠাই দিয়ে। তেতিয়া হয় আমাৰ SC-ৰ অৱস্থাটো কি হ'ব? এইবিলাক কথা আমি ৰাইজক বুজাব লাগিব গৈ পেলাই। সেইকাৰণে আপোনালোকক চিকিৎসা কৰক ৰাজ্যৰ কাৰণে। অলপ আপোনালোকে নিজৰ সেইটো অলপ হেৰি কৰক আৰু দলৰ হৈ কাম কৰক। গতিকে এইখিনি কথা আপোনালোকক অনুৰোধ কৰিলোঁ। লগতে বিশেষকৈ আমাৰ দূৰ দূৰৰ পৰা আহিছে, সময় বহুত হৈ গ'ল, প্ৰায় 3টা বাজিছে, ভোক লাগিছে। গতিকে মই সভাপতি ভাষণটো মই ইমানে সমাপ্ত কৰিব খুজিছোঁ। এতিয়া আছে ভোট অফ থেংকছ। গতিকে আজি আমাৰ বিশেষকৈ AICC আমাৰ জইণ্ট ছেক্ৰেটাৰী ৰাৱাত গাঁৱৰে হুদুৰ দিল্লীৰ পৰা আহি আজি তেখেতে অসমত বহুত ঠাইত তেখেত কল কৰিছে। ডিব্ৰুগড়ৰ পৰা কালি আহি পেলাই নামত কল কৰিছে। কিমান কষ্ট চাওক, কিয় দলৰ কাৰণে তেখেত চেক্ৰিফাইচ কৰিছে। আজি আমাৰ ইয়াত আহিছে, ইয়াত অহাকালি কৈ যাব মাৰিব, তাৰ পৰা আকৌ আহিব ক'ত? কালি খেৰণি পৰিয়াল আমৰতাত মিটিং আছে। তেখেতে ইমান কষ্ট কৰিছে। আৰু এই কষ্টৰ পৰা ইমান ব্যস্ত তেখেতে এই কষ্ট যদি ইয়াত আহিছে, আহি পেলাই যে আপোনালোকক ভালকৈ বুজাই কৰিছে। গতিকে মই তেখেতক মোৰ ফালৰ পৰা মই अमेंडमेंट एक्ट को हम लोग निरस्त करेंगे, दोबारा से इसे खत्म करेंगे। इसमें कोई भी जिस तरह का पहले सारी धर्म जातियां मिलकर के देश में एक माहौल के साथ रहती थी, दोबारा से वही माहौल तैयार कराएंगे और लोगों के बीच में जो दूरियां बन गई उनको हटाने का काम करेंगे। कांग्रेस के जो तृणमूल कर्मी है डिस्ट्रिक्ट के, उसके लिए क्या बोला? तृणमूल कांग्रेस का हम लोग हाँ, कांग्रेस के लिए हम लोगों ने एक प्रोग्राम अभी लेके आए हैं। 3 दिन का एक ट्रेनिंग कैंप यहाँ पे है चुनाव की तैयारी के लिए, और उसी की तैयारी के संदर्भ में हम लोगों को आए थे कि किस तरह हम लोग 21 के लिए हम लोग अपने लोगों को, नए लोगों को ट्रेन कर सकें, ताकि हम लोग 21 की लड़ाई को बेहतर तरीके से लड़ सकें। ये मूल
उद्देश्य के लिए हम लोग यहाँ पे ARCC की तरफ इस बारे में काका तो हम लोगों ने विरोध किया है। বিজেপিয়ে কৈছে যে 6 শিডিউল এৰিয়াত কাটো এফেক্ট নহয় আৰু তেওঁলোকে কৈছে যে নৰ্থ ইষ্টৰ বাকী ষ্টেটত কাটো তেওঁলোকে এফেক্ট নকৰে বুলি কৈছে। ঠিক আছে, ট্ৰাইবেল 6 শিডিউল যদি নকৰে, ত্ৰিপুৰীসকলটো ট্ৰাইবেল, তেওঁলোকো 6 শিডিউলত আছে, তেওঁলোকৰ এতিয়া অস্তিত্ব আছে না। যেতিয়া বাংলাদেশী মেজৰিটি হৈ যাব তেতিয়া কাৰ্বি আংলঙৰ 6 শিডিউলত থকা কাৰ্বিসকলৰ অস্তিত্ব থাকিব জানো? আজি বৰ্মন কছাৰীসকল ট্ৰাইবেল, তেওঁলোকৰ আজি 6ত অস্তিত্ব আছে জানো? গতিকে যেতিয়া বাংলাদেশী মেজৰিটি হৈ যাব এই ট্ৰাইবেলসকলৰ অস্তিত্ব নাথাকিব। সেইকাৰণে আমি সৰ্বভাৰতীয় অৱস্থা কাটো আমি অপোজ কৰিছোঁ। আৰু কংগ্ৰেছ দল যেতিয়াই চৰকাৰ আহে তেতিয়াই ডিছক্ৰাইব কৰিব, আমাৰ কংগ্ৰেছ দলে দিল্লীত ডিছক্ৰাইব কৰিব। আৰু দিল্লীত মাত্ৰ এটাই কংগ্ৰেছ দল যি বিজেপিক খেদিব পাৰিব আৰু কা বাতিল কৰিব পাৰিব। Sir, what about Article 244A? People of Karbi Anglong have been demanding. You know that we have supported. আমি স্বায়ত্ত শাসন, আমি 244A, আমি কাৰ্বি আংলঙৰ প্ৰতিটো জনগোষ্ঠীৰ আমি স্বায়ত্ত শাসনক আমি সমৰ্থন কৰোঁ। আৰু তেওঁলোকৰ যিমান অধিকাৰ আছে এইটো আমাক কংগ্ৰেছে দিছে আৰু ভৱিষ্যতেও কংগ্ৰেছে দিব। কিন্তু আমাৰ MP ইলেকশ্যন এইটো আমাৰ মেনিফেষ্টো আছিলে। আৰু আপোনালোকক আমি এইটো কথা কৈ দিব পাৰোঁ, কাৰ দ্বাৰা বাংলাদেশী আনি মেজৰিটি কৰি ইনডাইৰেক্টলি আমি